দি আছে এয়া বৰষুণ। আমাৰ ফালে বৰষুণ নোহোৱাৰ কাৰণে ভেকুলী বিয়াৰ পতাৰ কথা কৈছিলে। আজি বিয়া আছে। যোৱাকালি মানে জোৰোণ দিবলৈ গৈছিলে। জোৰোণত মই নগ'লোঁ, ফটো কেইখনমান পালোঁ, সেইকেইখন লগাই দিছোঁ। আজি যাম বিয়া খাবলৈ পিছবেলা 4টা বজাত গৈ আছোঁ। আৰু এতিয়া জোৰোণৰ যিকেইখন ফটো মই লৈছিলোঁ বেলেগৰ পৰা লগাই দিছোঁ ভিডিঅ'টোতে চাওক। এইটো গা ধোৱা ঘৰ দৰাৰ, এইয়া কইনা, এইয়া আকৌ কইনাৰ মানে কইনাৰ এইবিলাক জোৰোণৰ বস্তু। এয়া দলে বলে দিয়ালে সেয়া আগত চাত। এইটোতো সেইকাৰণে দিয়া বৰষুণ হ'বলৈ কাৰণে আমি বৰষুণতে গৈ আছো এইটো বিয়া খাবলৈ। পানী তোলা কাৰ্যসূচী চলি আছে ঢোলে ডগৰে। দৰা গাড়ী ৰেডি। ধুনীয়া ধুনীয়া ফুল লগাইছে। এইটো হ'ল দৰা গা ধোৱা ঘৰ।
কইনা ঘৰৰ দিশে গৈ থকা যে বিয়া খাবলৈ আহিছে। কি আনিছে? প্ৰেজেন্ট বিস্কুট আনিছো। প্ৰেজেন্ট কি আনিছে? বিস্কুট। দিনু কৰি প্ৰেজেন্ট কি আনিছে? প্ৰেজেন্টটো কি আনিম আৰু তামোল পাণ কেইটামান বিস্কুট কেইটামান আনিছো। ভালে হৈছে দেই। এয়া আমি কইনা আনিবলৈ গৈ আছো এতিয়া। এয়া আমাৰ তৰালিও আহিছে বিয়া খাবলৈ, ময়ো আহিছো। আৰু প্ৰেজেন্ট কি আনিছে? প্ৰেজেন্ট বহুত আমি খবই নাই। ছোৱালী আনিব যাওঁ। এইজোপা ৰাধাচূড়া কি ধুনীয়াকৈ ফুলি আছে চাওকচোন। কইনা ঘৰ পালোহি। দৰাঘৰীয়াক আদৰিবলৈ পুৰা ৰৈ আছে।
আৰু এয়া খাবলৈ দিলে আমাক কইনা ঘৰত খানা।